हाई फ्रेंड्स, आज मैं आपलोकर लगत शेयर करिब बिचारिछु भापत बनवा पिठा। एया चाउলৰ गुৰি লৈছো, आधा चामच निमख दिछु। निमखটো आपलोके स्वाद अनुसरि দিব। এটা গিলাছত ঠাণ্ডা পানী লৈছো আৰু অকমান ঠাণ্ডা পানী হাতত লৈ চাউলৰ গুৰিখিনিৰ লগত মিলাই আছো। চাউলৰ গুৰিখিনি সেমেকা হ'ব লাগিব, সেয়েহে অকমান পানী হাতত লৈ মিলাই থাকিব। বহুত বেছিও দিব নালাগে আৰু কমো দিব নালাগে। আটাইখিনি গুৰিত যাতে লাগি যায় আৰু সেমেকি যায় তেনেকুৱা হ'ব লাগিব। আটাইখিনি চাউলৰ গুৰি এয়া সেমেকি গৈছে। এতিয়া আপোনালোকে হাতত এনেকৈ এটা মুঠি মাৰি চাব পাৰে। এয়া লডা এটা বান্ধ খাইছে, গতিকে এইখিনি ৰেডি হৈ গৈছে আৰু পানী দিব নালাগে। এতিয়া এখন চালনীত এনেকৈ মই এইখিনি চালি লৈছো, যাতে ইয়াতে অকমানো গোটা গোটা নাথাকে। আৰু আপোনালোকে যিকোনো বস্তুৰে চালি ল'ব পাৰে, খৰাহিৰেও চালি ল'ব পাৰে। আটাইখিনি এয়া ৰেডি কৰি লৈছো। এতিয়া আমি পিঠা বনাবলৈ আৰম্ভ কৰিম। মই গুড় আৰু নাৰিকলেৰে বনাম। আপোনালোকে চেনিও ল'ব পাৰে নাইবা তিলেৰেও বনাব পাৰে। এয়া সৰু বাটি এটা লৈছো আৰু ইয়াতে অকমান চাউলৰ গুৰি দি দিছো আৰু ওপৰত গুড় দি দিছো। আপোনালোকে গুড় দিলে গুড় দিব, নহলে চেনিও দিব পাৰে। আৰু যিকোনো খাচত আপোনালোকে বনাব পাৰে। যদি ডাঙৰ বাটি লয় ডাঙৰ হ'ব। আৰু এয়া নাৰিকলো অকমান দি দিলো। অকমান নাৰিকল বেছিকৈ দিছো যাতে খাবলৈ ভাল লাগে। নাৰিকলখিনিৰ ওপৰতো আৰু অকমান মই গুড় দিলো আৰু ওপৰত এয়া চাউলৰ গুৰিখিনি দি দিছো। বাটিটো সমানকৈ মই দি দিছো আৰু অকমান এনেকৈ আপোনালোকে হেঁচি দিব। বহুত বেছি হেঁচি দিব নালাগে, অকমান দিব আৰু এয়া সমানকৈ মই লৈ ললো। এয়া এনেকুৱা এখন চালনীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে এনেকুৱা এখন চালনীও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এয়া এটা মই চচপেন বহুৱাই দিছো আৰু ইয়াতে 1.5 গিলাচমান পানী দিছো। এতিয়া বাটিটোৰ ওপৰত এখন কাপোৰ দিছো। আপোনালোকে যিকোনো কাপোৰ কটনৰ ব্যৱহাৰ কৰিব পাৰে আৰু কাপোৰখন দি এনেকৈ মেৰিয়াই দিলো। এতিয়া লাহেকৈ চালনীখন চচপেনটোৰ ওপৰত ৰাখিছো আৰু এনেকৈ লাহেকৈ কাপোৰখন খুলি দিলো। আপোনালোকে কাপোৰখন সৰু ল'ব, মোৰ অকমান ডাঙৰ হৈছিলে আৰু লাহেকৈ বাটিটো উলিয়াই আনিলো। এয়া এটা বৰ ধুনীয়া ভাপত দিয়া পিঠা হৈ গ'ল। এতিয়া জুইটো আপোনালোকে হাই ফ্লেমত দি ঢাকনি দি দিব। 1 মিনিট 2 মিনিটৰ ভিতৰতে আমাৰ পিঠা ৰেডি হৈ যাব। এয়া চাওকচোন, অতি কম সময়তে ৰেডি হৈ গ'ল। বাকী থকা গুৰিখিনিৰে মই এনেকৈ এটাকৈ পিঠা ৰেডি কৰিম। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিছো, যদি মোৰ নতুন ভিডিঅ'বোৰ চাব বিচাৰে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি থব। আপোনালোক সকলোকে পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছো। ধন্যবাদ।